চিল্কিজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় এও তাৰে ছাত্ৰ হয়নে তুমি ইয়াৰ ছাত্ৰ নে তো তুমি ইয়াৰ ছাত্ৰ নে এইখন স্কুলৰ তোমাৰ নাম কি হা বাস্তৱ কলিতা গতিকে বাস্তৱ কলিতা এইখন বিদ্যালয়তে পঢ়ে তেওঁ আমাৰ জেঠাই নিজে পতা স্কুল মূল কথাটো আমি আজি আমাৰ তাৰমানে জেঠাই আনুষ্ঠানিক আজি বিদ্যালয় হয়নে গতিকে বিদ্যালয়ত আজি অলপমান মানুহ মাতি পেলাই কিবা কানি অলপ মানে ভোজ ভাতৰ ব্যৱস্থা কৰিছে আৰু এতিয়া প্ৰথম কথাটো হ'ল স্কুলখন আমি প্ৰথমতে আনবক্সিং কৰিব তাৰপিছত আমি বাকীখিনি দেখুৱাম ৰাইজসকলক লগত আছে তোমাৰ নাম কি উপাসনা কলিতা আৰু তোমাৰ নামটো হিতাৰ্থী ডেকা আছে আমি স্কুলখনৰ এতিয়া বৰ্তমান আনবক্সিং এই আমাৰ বিদ্যালয়খন আগৰ মানে বিদ্যালয়খন এইখন আছে সেইটো আমি দেখুৱাম এইখন বিদ্যালয়তে তাৰমানে তেওঁ যেতিয়াৰ পৰা তাৰমানে আছিল তেতিয়াৰ পৰা এই বিদ্যালয়খন কিমান চন আছিল চনটো বাহিৰত আছে প্ৰতিষ্ঠাপক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত আছে 1986 চনত 1986 চনত তাৰমানে এইখন স্থাপন কৰা হৈছিল চিল্কিজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় গাঁও চিল্কিজাৰ ডাকঘৰ শিলকিজাৰ গাঁও শিলকিজাৰ হয় জিলা বাক্সা অসম 0781360 গতিকে এই বিদ্যালয়খনৰ আমাৰ স্থাপন কৰিছে আমাৰ জেঠায়ে আমাৰ জেঠীমাৰ যিজন হাজবেণ্ড হয় গতিকে তেখেতে বহুত কষ্টৰে এই বিদ্যালয়খন সাজিছে আজি কিন্তু ভাল এটা পূৰ্ণত অৱস্থা পাইছে ইফালে আছে মই বাৰু কম এতিয়া চৰকাৰৰ আণ্ডাৰত আহিছে প্ৰায় এই কিমান বছৰ ইফালে আপোনাৰ 4 বছৰ আৰু ইফালে 10 বছৰ 14 বছৰ ইফালে 20 বছৰ বুলি ধৰিলোঁ প্ৰায় 40 বছৰ সময় তাৰমানে তেওঁ প্ৰায় 15-30 বছৰমান সময় চাকৰি জীৱনত কৰিছে কিন্তু দৰমহা পোৱা নাই তেনেকৈ তেওঁ কিবা গাঁৱৰ মানুহে কিবা মাননি হিচাপে দিছে তেওঁ সেনেকৈ চলি আছিল আৰু কিন্তু তেনেকৈ চলি থাকিব নোৱাৰে সেইকাৰণে এদিন হঠাৎ তাৰমানে তেওঁ এই বিদ্যালয় এৰি যাব খুজিছিল মুম্বাইলৈ চাপলি মেলি হৈছিল তেওঁ ব্যৱসায়ৰ কাৰণে বা কোম্পানীত সোমোৱাৰ কাৰণে কিন্তু গাঁৱৰ মানুহে বহুত বুজালে তাৰপিছত তেওঁ এই বিদ্যালয়তে থাকিল কষ্ট কৰি হ'লেও এইখন বিদ্যালয় তেওঁ নিজে পতা গতিকে আজি এই বিদ্যালয়খনৰ চৰকাৰৰ আণ্ডাৰত আহিছে 2013 চনতে আহিছে তেওঁ বৰ্তমান এতিয়া চৰকাৰী চেলাৰিড পাৰ্চন গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হ'ল সিফালে মই বাৰু নতুন বিদ্যালয়খন সিফালে দেখুৱাম যিখন চৰকাৰে মানে বনাইছে এইখন নিজে পতা বিদ্যালয় গতিকে এওঁলোক তাৰে ছাত্ৰ ছাত্ৰী তুমি ইয়াতে পঢ়া নে তেওঁ ইয়াতে পঢ়ে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম স্কুলত তেনেকৈ নহয় ভালকৈ পঢ়া গতিকে তোমাৰ নামটো কি আছিল জ্যোতিষ্ময় ডেকা গতিকে ভিতৰৰ পৰিৱেশটো আমি অলপমান দেখুৱাই দিছোঁ এইখন বিদ্যালয় ডেস্ক বেঞ্চবিলাক কৰি আছে সিফালে আছে ভালকৈ হেৰি কৰিছে এইফালে বৰ্ড আছে আগতে ইটোফালে পঢ়াইছিল নে সিটো বাস্তৱ ইটোফালে পঢ়াইছিল নে সিটোফালে পঢ়াইছিল ইয়াত দেখ বৰ্ডটো ইয়াত আছিল আৰু নে ইয়াত আছিল বৰ্ডটো ইয়াত আছিল বা যিকোনো ঠাইত আছিল পঢ়াইছিল আমাৰ ঠাইত গতিকে তেওঁ নিজে পতা স্কুল গতিকে আজি 2013 কংগ্ৰেছ চৰকাৰৰ সময়ত বিদ্যালয়খন কি হৈছিল বিদ্যালয়খন প্ৰভিন্সিয়েলাইজ হৈছিল আৰু যি চৰকাৰ নহওক ভালে কৰিছে এইটো প্ৰভিন্সিয়েল কৰি পেলাই তেখেতৰ জীৱনৰ এটা নতুন ৰূপ আনি দিছে সৌন্দৰ্য আনি দিছে তেওঁৰ মনটো ভাল লাগিছে নিজে পতা স্কুলখন যিহেতুকে তেওঁ নিজে এটা কিবা মাননি পাইছে চৰকাৰৰ পৰা সেইটো এটা বহুত ডাঙৰ এটা সৌভাগ্য গতিকে আমি নতুন বিদ্যালয়খন মই দেখুৱাম এতিয়া সেই বিদ্যালয়খন দেখুৱাম ক'ত ভিডিঅ'টো মই হেৰি কৰিলোঁ গোটেই সেনেকৈ এইখন নতুন বিদ্যালয়খন এইখন আমি এইফালে দেখি আছোঁ ভালকৈ চাবি নালাগে এনেই আমি ধৰিছোঁ পৰিৱেশটো চাম ৰ এই মই প্ৰথমতে হেৰিটো নতুন যেতিয়া বনাইছে গভৰ্ণমেণ্টে বনাইছে এইখন বিদ্যালয় কিন্তু সজাইবিলাক ডেস্কবিলাক আছে বৰ্ডবিলাক আছে ইয়াত ধুনীয়াকৈ ইয়াত ব্লেকবৰ্ড আছে ইয়াত শিক্ষকে শিকায় গতিকে তোমালোকে আছো তোমালোকে বহি লৈ আছো প্ৰথম ইফালে আহা এতিয়া দেখছ বৰ্ডখন পঢ়া শিশু মেলা ন
শিশু মেলা শিলকিচাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় দিনাংক 8 মাৰ্চ 2025 যোৱাকালি আছিল শনিবাৰে আছিল ন এইটো শিশু মেলাটো তোমালোকে এইটো শিশু মেলা হেৰি আছিল কিবা তেওঁলোকে শিশু মেলা লৈছিল চাগে গতিকে তেওঁলোকৰ পৰা তুমি ভালকৈ বহাচোন ৰাস্তা ভালকৈ বহা ৰাস্তাত চাহ খাই লওঁ প্ৰথমতে চাহ মেলাখনত সোমালোঁ তাৰে ছাত্ৰ ছাত্ৰীকেইটামানৰ লগত আমি অলপ কথা পাতিছোঁ তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম সীতা এতিয়া বৰ্তমান নপৰে ইয়াতে বৃন্দাবন আছিল পঢ়া তুমি তোমাৰ নামটো কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী উপাসনা কলিতা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষ কলিতা তোমাৰ নামটো নাম শ্ৰী বাস্তৱ কলিতা ভালকৈ বহা গতিকে তোমালোকে এতিয়া অনুভৱ কেনেকুৱা ছাৰ যে এতিয়া বিদায় ল'ব আনুষ্ঠানিক হয় তোমালোকৰ অনুভৱটো জাষ্ট তুমি অনুভৱটো কৈ দিয়া তুমি বেয়া লাগিছে ন গতিকে তোমাৰ কেনেকুৱা অনুভৱ দুখ লাগিছে বেয়া লাগিছে তোমাৰ কেনেকুৱা অনুভৱ তোমাৰ গতিকে বন্ধুসকল আজি আমি এইখিনিতে আমি আমাৰ ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকৈ বাস্তৱ বাই বাই আৰু ইয়াৰ প্ৰভাষণ চলাই দিবলৈ আজি আমি আমন্ত্ৰণ জনোৱা মাননীয় শ্ৰীযুত অসাৰ চন্দ্ৰ কলিতা ডাঙৰীয়াৰ আহ্বান জনাইছোঁ আজি এই প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বুলিয়ে কৈছোঁ আৰু শিক্ষক শ্ৰীমান হিমাকান্ত কলিতা দেৱৰ লগতে বৰ্তমান নিয়োজিত হৈ থকা শিক্ষক আমাৰ মাননীয় ৰোহিত কাকতিদেৱৰ সুপুত্ৰ আত্মনৈতিক সামাজিক লগতে আমন্ত্ৰিত অতিথিসকল অভিভাৱক অভিভাৱকসকল আৰু কমিটিৰ সকলো সদস্যবৃন্দ